নমস্কাৰ বন্ধুসকল, মই বাদুল ইছলাম আৰু মই বৰ্তমান উপস্থিত আছোঁ কলিয়াবৰত। আৰু আমাৰ কলিয়াবৰত প্ৰথমবাৰৰ বাবে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী চাহাব আমাৰ ইয়াত উপস্থিত হ'বহি। তো সেইটো লৈ পেলাই আমাৰ বহুত বেছি ভাল লাগি আছে। আমি প্ৰথমবাৰৰ বাবে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক লগ পাম। ইয়াৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বাবে ইমান ডাঙৰকৈ প্ৰগ্ৰামৰ সুবিধা কৰিছে আৰু আমাৰ কলিয়াবৰৰ ৰাইজে যথেষ্ট পৰিমাণে সহায় সহযোগ কৰি আছে আৰু সেইটো চাই আমাৰ বহুত ভাল লাগি আছে। সঁচাকৈ আমি নিজকে ভাগ্যৱান বুলি ভাবি আছোঁ, কাৰণ আমি জীৱনতো দেখা নাই আজিলৈকে। আমাৰ জন্মৰ পিছত এইবাৰ আমি ফাৰ্ষ্ট টাইম আমাৰ দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি দেখা পাম চকুৰ সন্মুখতে। তো সেইটো ভাবি পেলাই আমাৰ বহুত আনন্দময় লাগি আছে। আৰু ইয়াৰ পেণ্ডেলৰ কাম চলি আছে। আমাৰ পেণ্ডেলৰ কাম চলি আছে আৰু আমাৰ লগত প্ৰায় বহুত মানুহ আহিছে। আমি সকলোৱে ইয়াত চাবৰ কাৰণে আহি গৈছোঁ। বিয়া চাই পুৰা পেণ্ডেলৰ কাম চলি আছে। ইয়াৰ লাইটিঙৰ ব্যৱস্থা বহুত ভালকৈ কৰিছে। লাখ লাখ চেয়াৰৰ ব্যৱস্থা কৰিছে। সকলোৱে আৰামত বহি আমাৰ PM ছাৰক চাব পাৰিব। আৰু আমি ইতিমধ্যে আমি ইয়াৰ পৰা ওলাম আৰু আপোনালোকে আহিব, আহি পেলাই এইটো জেগাত ভিজিট কৰিব। আৰু ইয়াত আপোনালোকে চাওক কিমান চেয়াৰৰ ব্যৱস্থা কৰিছে। একদম কোনো টেনশ্যন নাই। সকলোৱে আৰামত বহি পেলাই আমাৰ PM ছাৰক চকুৰ আগত দেখিব পাৰিব। অলপ সময়ৰ পিছতেই 18 তাৰিখে আমাৰ ইয়াত PM ছাৰ উপস্থিত থাকিবহি 10টা বজাত। গতিকে আপোনালোকে সকলোৱে আহি পেলাই ইয়াত উপস্থিত হৈ আমাৰ PM ছাৰক স্বাগতম জনাব বুলি আশা ৰাখিছোঁ। আৰু এতিয়া আমি সকলোৱে ইয়াৰ পৰা ওলাই আছোঁ। গতিকে আমাৰ বহুত ভাল লাগিছে সঁচাকৈ, কাৰণ আমি ফাৰ্ষ্ট টাইম আমি আমাৰ চকুৰ আগত আমাৰ PM ছাৰক দেখিবলৈ পাম আৰু সেইটো আমি সৌভাগ্য বুলি ভাবিছোঁ। গতিকে আজিলৈ মোৰ ব্লগটো ইমানেই। দেখা হ'ব অন্য এটা ব্লগৰ সৈতে। ধন্যবাদ, বাই বাই।